Good evening, Assam. মই নিয়ৰ আপোনালোকক সকলোকে স্বাগতম জনাইছো মোৰ নতুন ইউটিউব চেনেল লাৰ্ন এণ্ড গ্ৰ'লৈ। আশা কৰোঁ আপোনাৰ সকলো ভালে আছে। তো ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোৱা মতে এইটো বছৰৰে অহা মাহত মানে জুলাই মাহত নতুন 22000 ভেকেন্সি ওলোৱাৰ চান্স আছে। নতুন 22000 ভেকেন্সি ওলোৱাৰ সম্ভাৱনা আছে। তো এই সম্ভাৱনা মানে এই এক্সামৰ কাৰণে অসমবাসী ৰাইজৰ কাৰণে কি কি পঢ়িব লাগিব, কেনেকুৱা পদক্ষেপ মানে কেনেকুৱা সিলেবাস পঢ়িব কমপ্লিট কৰিব লাগিব, এই সকলোখিনি বস্তু আপোনালোকে আমালোকৰ ইউটিউব চেনেলত অতি সহজতে অসমীয়াত শিকিব পাৰিব। তো মই আপোনালোকক সকলোকে ইংলিছ পাৰ্টটো পঢ়াম। ইংলিছ পাৰ্ট বুলি ক'লে ইংলিছৰ ভিতৰত যিখিনি গ্ৰামাৰ আছে সেইখিনি মই আপোনালোকৰ মাজত আগুৱাই লৈ আহিম। তো আমাৰ বেছিভাগে এইটোৱে ভাবে যে গ্ৰামাৰ ৱৰ্ডটো শুনিয়ে ইংলিছ ৱৰ্ডটো শুনিয়ে ভয় কৰে। আচলতে এনেকুৱা নহয়। তো অলপ টাইম আমি অপেক্ষা বা ৱেষ্ট নকৰাকৈ বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো আপোনালোকে হয়তো বৰ্ডত দেখাই পাইছে আজিৰ যিটো ক্লাছটো এইটো বেসিক যিটো মানে গ্ৰামাৰৰ বেসিক বুলি কয়। বেসিক বুলি ক'লে লাইক যেনেকুৱা এটা ঘৰত বা বিল্ডিঙৰ কাৰণে এটা ভেটিটো ইম্পৰ্টেন্ট, ঠিক তেনেকুৱা গ্ৰামাৰৰ কাৰণে বেসিক যিটো ভেটি ঠিক তেনেকুৱাই বুলি ক'ব পাৰি। এইটো হ'ল পাৰ্টস অফ স্পীচ। পাৰ্টস অফ স্পীচ বুলি ক'লে বেছিভাগ আপোনালোকে হয়তো আগতে পঢ়িছে, কিন্তু ইমান মানে লাইফত যে ফিউচাৰত যে ইমান ইম্পৰ্টেন্স পাই যে বস্তুটো ভাবা নাই সকলো। তো পাৰ্টস অফ স্পীচ বুলি ক'লে বাক্যত মানে ৱৰ্ড নহয় সেন্টেন্স। তো সেন্টেন্স এটা যিবিলাক পাৰ্ট হৈ থাকে। এটা আপোনালোকক সিম্পল এটা এক্সাম্পল হয় বুজাব বিচাৰো, লাইক I am a boy। এইটো কমপ্লিট এটা সেন্টেন্স হয় না সেন্টেন্স। এইটো অসমীয়া বাক্য বুলি কোৱা হয় বেসিক্যালি। এই সেন্টেন্সত এটা এটা পাৰ্ট অফ পাৰ্টস অফ স্পীচ বুলি কোৱা হয়। পাৰ্ট বুলি ক'লে সব I এটা পাৰ্ট, am এটা পাৰ্ট, a এটা পাৰ্ট, b এ boy এটা পাৰ্ট। তো এই পাৰ্টক একটা পাৰ্ট অফ পাৰ্টস অফ স্পীচ বুলি কোৱা হয়। ঠিক আছে, এইখিনিলৈকে আমি বুজি পালো। ঠিক আছে, একচুয়ালি পাৰ্টস অফ স্পীচ বহুত প্ৰকাৰৰ হয়। বেছিভাগ গ্ৰামাৰত কোৱা মতে 8 প্ৰকাৰৰ হয়, কিন্তু আমি 8 প্ৰকাৰ ইয়াতে ডিসকাস নকৰো। এইটোৱে মেইন ৰিজন আমাৰ যিখিনি এক্সামৰ কাৰণে লাগতীয়া। এতিয়া তো ইমান সৰু ল'ৰা ছোৱালী নহয় যে একদম কনসেপ্ট ফিটিৰ পৰা দিব লাগিব। তো আমি পাৰ্টস অফ স্পীচৰ 8 প্ৰকাৰৰ ভিতৰত এই বেসিক কেইটা ডিসকাস কৰিম। তাৰ ভিতৰত আছে নাউন, যেটো অসমীয়াত কোৱা হয় বিশেষ্য। এটা নাউন বুলি ক'লে নাম বুজোৱা সকলো শব্দই ৱৰ্ডে এটা এটা নাউন বুজায়। এটা নাম বুজোৱা বুলি ক'লে আপুনি হয়তো ভাবিছে আপোনাৰ নাম মোৰ নাম, আপোনাৰ নাম যেটো আপুনি ল'ব পাৰে মোৰ নাম আপোনালোকে জানে। এইটো নহয় যে ইয়াতে থকা নট ইভেন খালি নাম বুলিয়ে নহয়, ইয়াতে এটা হোৱাইট বৰ্ড আছে। এই হোৱাইট বৰ্ডটো এটা নাউন। ইয়াতে কিছুমান চেয়াৰ আছে, চেয়াৰ এটা নাউন। আপোনাৰ ক্লথছ হক নাউন, ফেন, মোবাইল এটো যে এইবিলাক এটা নাউন। মানে নাম বুজোৱা সকলো শব্দকে নাউন বুলি কোৱা হয়। বেছিভাগ আমি ইয়াতে ক'ব পাৰো এনি নেম। ঠিক আছে, এইখিনি বুজি পালো। কাম টু নেক্সট পইণ্ট। নেক্সট পইণ্ট ইজ প্ৰনাউন। প্ৰনাউন যাক অসমীয়াত কোৱা হয় সৰ্বনাম। এটা নাউন আৰু প্ৰনাউন নামটো প্ৰায় একেই হয় না নাই? ঠিক আছে, ইয়াৰ কাৰণে মই আপোনাক বেসিক এটা এক্সাম্পল সহায়ত বুজাব বিচাৰো। ধৰা হ'ল আমি ৰামৰ বিষয়ে আলোচনা কৰি আছো। সিম্পল ৰাম is a good boy. So Ram is a boy. Ram has a bike. Ram always speak the truth. ঠিক আছে, এই তিনটা সেন্টেন্সৰ ভিতৰত আপোনালোকে চাব পাৰে যে আমি বাৰে বাৰে ৰামৰ কথা মেনশন কৰিছো মানে নাই, কাৰণ যেহেতু আমি ৰামৰ ওপৰত ডিসকাস কৰি আছো। তো সেই কাৰণে আমি প্ৰত্যেক সেন্টেন্সত যত ৰাম দৰকাৰ তাতে ৰাম নামটো মেনশন কৰিছো। কিন্তু এটা প্ৰনাউন কাক কয় ইয়াৰ লগত কেনেকুৱা ৰিলেটেড হয়? প্ৰনাউন বুলি ক'লে আপোনালোকে চাই আছে বাৰে বাৰে আমি ৰাম লিখিছো মানে, কিন্তু এনেকুৱা হয় আমি বেছিভাগ গ্ৰামাৰ হওক বা প্ৰস হওক যিকোনো কিতাপত চাব পাৰো ৰামৰ পিছফালে প্ৰথম সেন্টেন্সত ৰাম লিখি তাৰ পিছফালে হি ব্যৱহাৰ কৰা হয়। হি হ্যাজ এ বাইক, হি অলৱেজ স্পিক দ্য ট্ৰুথ। যদি ছোৱালী হলে হয় তেতিয়া শি হলে হয়নে, বা কিছু জড় বস্তু হলে তাৰ কাৰণে ইট কিবা বেলেগ ৱৰ্ড ইউজ হলে হয়। তো এইটোৱে সৰ্বনাম বা প্ৰনাউন কাক কোৱা হয় যে নাউনৰ সলনি ব্যৱহাৰ হোৱা পদেই হ'ল বা শব্দই হ'ল প্ৰনাউন। তো আমি ৰামৰ সলনি প্ৰথমতে ৰামৰ সলনি হি ব্যৱহাৰ কৰিছো। ইয়াত হি হ্যাজ এ বাইক,
হি অলৱেজ স্পীক দ্য ট্ৰুথ তো এইটা নামৰ মানে নাউনৰ ফলনি যিটো ওয়ার্ড ব্যৱহাৰ কৰো সেইটো কোৱা হয় pronoun ঠিক আছে আপোনালোকে এইখিনিলৈকে বুজি পালে আশা কৰো আপোনালোকে বুজি পাই আছে লাহে লাহে কিবা ডাউট থাকিলে আপোনালোকে নিশ্চয় কমেন্ট সেকশনত আমাক জনাব ঠিক আছে নেক্সট চেপ্টাৰ মানে নেক্সট পইণ্টলৈ আমি আগবাৰো বা গতি কৰো ঠিক আছে নেক্সট পইণ্ট আপোনালোকে চাই আছে ভাব আৰু যেটো কোৱা হয় ক্ৰিয়া অসমীয়াত কোৱা হয় ক্ৰিয়া ক্ৰিয়া মানে কাম সিম্পল লজিক ক্ৰিয়া মানে অসমীয়াত ক'ব গ'লে কাম বুজায় এটা কাম কোনটো আপুনি আৰু মই খেলি আছো এইটো এটা কাম হয় বেছি আপুনি কিবা পথাৰত কাম কৰি আছে এইটো এটা কাম यस মই এই কাম যেটো কৰি আছো আপোনালোকক শিকাই আছো এইটো এটা কাম হয় না কিন্তু আসলতে ক্ৰিয়া বুলি ক'লে ভাব এটা সেন্টেন্সত কেনেকৈ গম পাম এতিয়া চাব সিম্পল মই আপোনালোকক এটা সেন্টেন্সত সহায়ত বুজাব বিচাৰো সেন্টেন্সটো ধৰা হ'ল I love football ঠিক আছে এইটো এটা সেন্টেন্স আপোনালোকে চাই আছে I love football ইয়াতে আমি ক'ব পাৰিব লাগিব যে ভাৰ্ব কোনটো তাৰ কাৰণে কি কৰিব লাগিব এই সেন্টেন্স তিনটা ওয়াৰ্ডৰ ভিতৰত আপোনালোকে চাব পাৰে কোনটো ওয়াৰ্ডৰ ভিতৰত বেছি গুৰুত্ব দিয়া হৈছে I love football তো ইতিমধ্যে আপোনালোকে গম পাইছে বা আমি ডিসকাস কৰি আছিলো ভাৰ্বৰ ওপৰত তো বাক্যত যি পদে কোনো কাম কৰা হোৱা বা সম্পাদন বুজায় তাক ভাৰ্ব বুলি কোৱা হয় ঠিক আছে তো নেক্সট এইখিনিলৈকে আপোনালোকে বুজি পাইছে বুলি আশা ৰাখিছো নেক্সট পইণ্টলৈ আমি আগুৱাই যাম নেক্সট পইণ্টটো হ'ল এডজেক্টিভ এডজেক্টিভটা অসমীয়াত কোৱা হয় বিশেষণ এতিয়া বিশেষণ যি পদে যিকোনো নাউনৰ দুখ গুণ অৱস্থা পৰিমাণ বুজায় তাক এডজেক্টিভ বুলি কোৱা হয় এটা নাউনৰ বুলি ক'লে সিম্পল বুজাও নাউন আমি গম পাইছিলো যে নাম বুজোৱা সকলো শব্দই নাউন হয় তো এই নাউনৰ ধৰা হ'ল ৰাম আমি এটা কৈছিলো ৰাম ঠিক আছে এটো নাউন ৰাম তো আমি এটা কৈ আছিলো যে নাউনৰ দুখ গুণ অৱস্থা পৰিমাণ ৰাম ঠিক আছে ৰামটো আছে নাউন ৰাম কেনেকুৱা হ'ল ভাল লৰা বেয়া লৰা গুড অর ব্যাড সিম্পল গুড অর ব্যাড এই নাউনৰ দুখ গুণ গুণ মানে মানুহৰ ভাল গুণ দুখ বুলি ক'লে গমে পাও বেয়া গুণ তো এই দুখ গুণ যেটা আছে এইটো নাউনৰ দুখ গুণ অৱস্থা পৰিমাণ সকলো এডজেক্টিভ বুলি কোৱা হয় আই হোপ আপোনালোকে এইখিনিলৈকে বুজি পাইছে যদি আজি আমাৰ প্ৰথমটো ভিডিওৰ কাৰণে আমি জাস্ট বেসিক ডিসকাশন কৰিব বিচাৰিছিলো সেই কাৰণে এটা সৰু ভিডিও আপোনালোকৰ মাজত বেসিক ডিসকাশনৰ কাৰণে লৈ আহিছো আশা কৰো নেক্সট ভিডিওৰ পৰা আমি আপোনালোকক প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন ডিসকাস কৰিবলৈ সহায় কৰিম প্ৰিভিয়াস ইয়াৰ বুলি ক'লে লাইক এডিআইএ হওক বা আগতে হৈ যোৱা বিভিন্ন ধৰণৰ গভৰ্নমেন্ট জব হওক সকলো বিলাকৰ ইংলিছৰ ওপৰত আমি কোৱেশ্চন লৈ আপোনালোকৰ মাজত ডিসকাস কৰিম এইখিনিতে আপোনালোকক এটা সৰু কথা ক'ব বিচাৰো যে আমি যেহেতু নতুন এই কাৰণে আমাৰ ইউটিউব চেনেলটো আপোনালোকে ভিডিও চাইছে ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল ঘণ্টাটো বজাই দিব কাৰণ এই বেল ঘণ্টা বজালে আপোনালোকৰ তাত নটিফিকেশন যাব যে আমি কি পঢ়াইছো বা কি শিকাইছো আৰু নতুন কি আপডেট আহিছে ধন্যবাদ জয় অসম